ফ্ৰেণ্ডছ আজি মানে আৰ্টিষ্ট এটাৰ ঘৰত যাই আছোঁ মানে ধুনীয়া ধুনীয়া আৰ্ট কৰে মানে সেই মানুহটোৰ ঘৰত যাই আছোঁ শশান্ত ৰয় তেখেতৰ ঘৰত যাই আছোঁ পাঠশালাতে ঘৰ তেখেতৰ মানে তেখেতৰ মানে কিছুমান ইনষ্টাগ্ৰামত মানে কিছুমান ফটো মানে আপলোড দিয়া আছে মানে মই চাই কিনে পাগলা হৈ গৈছোঁ আপোনালোকক মই দেখি আছোঁ ফটো সেই ইনষ্টাগ্ৰামত একবাৰ দেখি আছোঁ ফটো চাই লওক ওলোৱাই আছে ইয়াতে মানে এনেকুৱা আৰ্ট কৰে চাওক না আৰ্ট চাওক না পাগলা হৈ যাব আপোনালোকে আৰ্ট চাওক না কি মজা আৰ্ট কৰিছে এইটো চাওক এই বুঢ়া মানুহজনে চাওক এইটো মেচি হয় ডক্টৰ ভূপেন হাজৰিকা মানে চাওক কি ধুনীয়া আৰ্ট কৰিছে এনেকুৱা আৰ্ট মানে এনেহেন টাইপৰ আৰ্ট বহুত আছে বলক মানে তাহাৰ ঘৰত যে আৰ্টেই চাওক মানে এনেহেন আৰ্ট বহুত আছে মানে ডাইৰেক্ট মানে আৰু মই ৰাস্তাৰ পৰা ভিডিঅ' নকৰোঁ ডাইৰেক্ট তাহাৰ ঘৰত যাই ভিডিঅ' আৰম্ভ কৰিম বলক এই সুশান্ত দাৰ ঘৰ পালোঁ মানে সুশান্ত দাই মানে বহুত ধুনীয়া আৰ্ট কৰে মানে কেনেহেন টাইপৰ আৰ্ট কৰে অলৰেডিটো মই ভিডিঅ'ত দেখালোঁ ইনষ্টাগ্ৰামত আৰু মানে ৰিয়েলকৈ আপোনালোকক মানে ফটোহে মই দেখাই আছোঁ আৰু দেখি কিনে মই সুশান্ত দাক মই সুধি আছোঁ কি কৰিব লাগে মানে এই মানে কেনেকুৱাকৈ আঁকো বা কি কৰক মানে আগতে মই পিকচাৰে দেখালোঁ তোমাক ঠিক আছে মই ডিটেইলছত দি আছোঁ কেনেকৈ কি কৰোঁ আচ্ছা ডিটেইলছত চাই আছোঁ আগতে পিকচাৰহে চাই লওঁ আৰ্ট কৰা গোটেইখিনি ফটো এই এলবামটোতে আছে ন ইয়াতে আছে এনেকুৱা ফটো আপোনালোকে চাওক মানে একদম মানে প্ৰিণ্ট কৰা হেন মানে লাগি আছে চাওক দাঢ়ি চাওক আৰু এনেকুৱা ফটো আছে আৰু এইটো এটা মানে মানে এনেহেন টাইপৰ ফটোহে মানে তুমি ক'ৰ পৰা লওক এইটো ইণ্টাৰনেটৰ পৰা উঠোৱা ৰেফাৰেঞ্চটো মানে টপিক ধৰি লৈছিলোঁ কিছুমান আচ্ছা মানে এইটো এটা সাধু বাবাৰ এটা ভেষ এটাটো সেইটো এটা টপিক আছে সেইটো দুটামান ইয়াত সাধু বাবা এটা আছে সাধু বাবা ওলাব পাৰিম না এইটো চাই লওক মানে আঁকা বুলি একদম গমেই নাপায় পূৰা যেন প্ৰিণ্ট মানে একদম প্ৰিণ্ট কৰা হেন লাগি আছে চাওক সাধু বাবা ন সাধু বাবা আৰু এনেকুৱা ফটো আৰু আছে এইটো ৰক কি ক'ম আৰু ভাষা নাই ফটো চাই লাভলি এইটো ফাৰ্ষ্ট মানে কালাৰ ড্ৰয়িং কৰা এইটো ফাৰ্ষ্ট তুমি মানে ড্ৰয়িং কৰা এইটো মানে ফাৰ্ষ্ট মানে কালাৰৰ ফাৰ্ষ্ট কাম কৰা কালাৰৰ ফাৰ্ষ্ট কাম কৰা এইটো তুমি এইটো মিডিয়াম ইউজ কৰা এইটো ফাৰ্ষ্ট কৰা আচ্ছা এই বুঢ়া মানুহজনক চাওক পূৰা চিক্ৰেট টানি আছে আৰু এটা চাওক এই যি ফটোটো আঁকছ তুমি এই কালাৰবিলাক এই পেঞ্চিলেদি কৰা না তুমি এইটো পেঞ্চিলৰ কাম গ্ৰাফাইট পেঞ্চিল বুলি কয় গ্ৰাফাইট পেঞ্চিল বুলি কয় এটা চাওক এইটো কালাৰ পেঞ্চিল হয় এইটো কালাৰ পেঞ্চিলেদি কৰা চাওক সুশান্ত সিং ৰাজপুত কি মজা আঁকছে না এটা কল চাওক খাব নেকি কোনোবাই এইটো চিডি টাইপ ন চিডি টাইপে ৰিয়েলিষ্টিক কৰি অহা আছে এইটো একদম মানে থৈ দিয়া হেন লাগি আছে মেচি আৰু এইটো কেইটামান এইটো কালাৰৰ লাষ্ট নেকি তোমাৰ তাৰপিছত কালাৰ চাই লওক সাধু বাবাই ন এইটো অঘৰী সাধু আছিল অঘৰী সাধু দিছিলোঁ মই মানে অঘৰী সাধু মানে দাদাই নাম থৈছে ইয়াৰ ড্ৰয়িংটো আচ্ছা ৰনাল্ডো এইটো কৰি বহুত দিন লাগছে মোৰ আচ্ছা এইটো মানে স্কিনটো এনেকৈ কেনেকৈ আঁকে মই পাৰা নাছিলোঁ আচ্ছা এই স্কিনবিলাক চব আঁকা গৈছে ন এইটো পেঞ্চিলেৰে কৰা মানে এনেকুৱা এটা ফটো ৰেডি কৰোঁতে কিমান টাইম লাগে মানে এইটোতো বহুত দিন লাগছে এইটো মানে একচুৱেলি জানা নাছিলোঁ স্কিন প'ৰ্চবিলাক কেনেকৈ আঁকে সেইটো কি আঁকোতে মানে মোৰ এইটো মোটামুটি 15 দিনমান লাগি গৈছে এইটো আচ্ছা জুবিন দাক চাওক এইটো 2017তে আঁকা মানে ফাৰ্ষ্ট পৰ্ট্ৰেট আঁকা শিকি আছিলোঁ নতুন আচ্ছা আৰু এইটো হ'ল এইটো সুশান্ত দাই মানে এইটোৱে গোটেইখিনি আৰ্ট এইটো দাদাই কৰিছে এইটো ৰিচেণ্ট আৰু এইটো ৰিচেণ্ট আছে এইটো মানে কেইদিনৰ ভিতৰত আঁকছ তুমি এইটো বেছি দিন লাগে এইটো এসপ্তাহমান এইটো হৈছে মানে এইটো ফটো ৰিচেণ্ট আঁকছি মানে বেছি দিন কেইদিনমান হৈছে এইটো আঁকা এইটো এসপ্তাহমানতে হৈ গৈছে মানে টাইমটো লাগছে এসপ্তাহমান লাগছে এইটোত আচ্ছা মানে এটা ফটো ছবি মানে এই আঁকোতে এসপ্তাহ লাগে মানে এইটোতো পেঞ্চিলেদি আঁকা নাযায় পেঞ্চিল দিয়ে পেঞ্চিল এইটো আৰু আগৰ কেইটা আছিল কালাৰ পেঞ্চিলৰ কেইটা আচ্ছা এনেহেন ফটো এটা আঁকোতে কিমান টাইম লাগে এইটোতো বহুত টাইম লাগছে এইটো দাঢ়িখিনি আগতে মানে টাইম যায় দাঢ়িখিনি একবাৰ দাঢ়ি এনেকৈ আগতে টাইম যায় তো এইটোত লাগছিল 12 দিনমান লাগি গৈছিল দাঢ়ি চুলিবিলাক আঁকা প্ৰচেছটো কেনেকুৱা সেইটো আৰু মই দেখাই দি আছোঁ অলপ
আচ্ছা আচ্ছা দাড়ি চুলিহে আঁকা প্ৰচেছটো আপোনালোকক মানে দেখাই দি আছে দাদাই ভালকৈ দেখাই দিব কৰি দেখাই দিব আৰু কিছুমান 3D টাইপৰ ড্ৰয়িং আছে এইকেইটা চাই লওক এইটো চকু এইটো মানুহ চকু ন এইটো মানুহ চকু এনে এইটো অবজেক্ট লোৱা হৈছিল আচ্ছা এইটো ভাটৌ চৰাই আচ্ছা আচ্ছা নাৰিকলটো চাওক নাৰিকলটো পুৰা থৈ দিয়া হেন লাগি আছে না কিন্তু উঠেন বা নদী নাৰিকলটো মই ইউটিউব চেনেলত মোৰ চেনেলটোত মানে পুৰা ডেমনষ্ট্ৰেশ্যনটো দিয়া আছে ক'ত কি কালাৰ ইউজ কৰিছোঁ কেনেকৈ কৰিছোঁ মানে দাদাৰ ইউটিউব চেনেলত কেনেহেনকৈ আঁকে বা কেনেহেনকৈ কি কৰে সেই মানে গোটেইখিনি আপুনি দেখা পাব এইটো ড্ৰয়িঙতো ফুল ডেমনষ্ট্ৰেশ্যন দিয়া আছে তাতে ইউটিউব চেনেলত আচ্ছা আচ্ছা কোনটো কালাৰ কিমান নাম্বাৰৰ কালাৰ ইউজ কৰিছোঁ কেনেকৈ কৰিছোঁ মানে গোটেইখিনি ফুল ষ্টেপ বাই ষ্টেপ দিয়া আছে গোটেই ভিডিঅ'টো দিয়া আছে দাদাৰ ইউটিউব চেনেলটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে মানে চাই ল'ব কেনেহেনকৈ কি আঁকছে আৰু এইটো আমলেট চক আমলেট এইটো নহৰু আঁকিছিলোঁ এইটো আদা কমপ্লিট কৰা নাই এইটো নহৰু আঁকি আছিল এইটো কমপ্লিট হোৱা নাই বাৰু কিন্তু আমলেটটো চাওক না কি মজা আঁকছে তাৰপিছত আৰু এটা আছিল আৰু আচ্ছা আচ্ছা এইটো আপেলটো চাওক এইটো চাওক মানুহৰ হাৰ্ট আঁকি পেলাইছে আৰু বাকী এইফালে এইটো আৰু এটা মানুহৰ ব্ৰেইন আঁকি আছে এইটো কমপ্লিট হোৱা নাই বাৰু ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্ট কৰিছে আৰু আঁকি আছে আইচক্ৰীম আঁকিছিলোঁ এইটো আদা হৈছে সেইটো আইচক্ৰীম আধা হৈ আছে আচলতে এটা কথা সুধোঁ মানে দাদাই এই ছবিবিলাক মানে কেতিয়াৰ পৰা আঁকি আছ একদম সৰুৰে পৰা মানে আৰ্টত দিছিলা নেকি তুমি আৰ্ট স্কুলত দিছিলোঁ তেতিয়াতো এইবিলাক শিকা নাই তাতে আচ্ছা তাতেতো এনেই আৰু আম অমিতা সেইবিলাকত ট্ৰেইনিং কৰা ৰং কৰা শিকিছোঁ এইটো নিজে কৰা মানে এইবিলাক যিমান ছবি আঁকছ মানে চব নিজে প্ৰেক্টিচ কৰি আৰু বেছিভাগ ইউটিউবত চাই ইউটিউবত চাই কৰা এইবিলাক ইউটিউবটো বঢ়িয়া প্লেটফৰ্ম শিকিব পাৰে চবে বহুত মানে বহুত বস্তু শিকিব পাৰে আৰু তোমাৰ মানে মই দেখাই দিব কিবিলাক স্কিনবিলাক বা এইবিলাক হেয়াৰবিলাক কেনেকৈ আঁকে আৰু মানে দুটামান ফটো মানে দাদাই দেখাই দিব মানে এই ফটোটোৰ মানে এই চুলিবিলাক কেনেকৈ আঁকছি বা কি কৰিছে মানে ভালকৈ দেখাই দি আছে আপোনালোকক মানে ভিডিঅ'টো চাই থাকক দাদাই মানে এই চুলিৰ শ্বেপটো কেনেকৈ আঁকে দাদাই মানে দেখাইছে একবাৰ চাই লওক ফাৰ্ষ্ট প্ৰথমতে ফ্ল'টো আঁকি ল'লোঁ মানে ধৰক হেয়াৰটো যেনেকৈ থাকে এনেকৈ ৰাখিব পাৰে কিছুমান চিধা ৰাখিব পাৰে যাৰ যেনেকৈ মন আৰু সেইটো এনেকৈ আঁকি লৈ তাৰপিছত ষ্টেপটো দেখাইছোঁ এটা নেক্সট ষ্টেপটো হ'ব এনে ধৰি লওক যিকোনো এটা ব্লেংক পেন লৈ এইটো চিয়াহী নাই চিয়াহী নহয় পেনে দি এনেকৈ হেয়াৰ ফ্ল'টো ইয়াতে জাষ্ট আঁকি দিলে হ'ল ডাঠ পেঞ্চিল ল'ব লাগিব ডাঠ মানে ধৰি লওক 4B বা 6B এনেকৈ লৈ পেঞ্চিল এনেকৈ ধৰিব লাগিব কিন্তু ফুল লাগিব প্ৰথম ষ্টাৰ্টিঙত আৰু য'ত মানে চিয়াহী নহয় পেনটো দি আঁকা গৈছিল চিয়াহী নহয় মানে পেনটো মানে সেইখিনি আঁকা নাযাব ন আঁকা নাযায় এইটো হাইলাইট হৈ সেইখিনি জেগা ব্লেণ্ড কৰি দিলোঁ মানে কালাৰটো মিক্স কৰি দিলোঁ সেইটো ৰেফাৰেঞ্চ ফটো থাকে সেইমতে চাই কোনখিনি চুলিত ডাৰ্ক আছে তো সেইমতে ধৰি ল'লোঁ মই এটা আইডিয়া কৰি লৈছোঁ চুলি এইখিনি জেগাত ভাজ এটা আছে এইখিনি জেগাত ডাৰ্ক হ'ব মানে পিছত ডাৰ্ক কৰি দিলোঁ আৰু দাদাই আৰ্ট কৰা মানে কালাৰ পেঞ্চিলহে মই আপোনালোকক দেখাই আছোঁ এনেই ইটোতো নৰ্মেল পেঞ্চিলে এইটোতো নৰ্মেল পেঞ্চিল আচ্ছা কালাৰ কৰা পেঞ্চিল বক্সবিলাক মই দেখাই আছোঁ মানে এইবিলাক তুমি ক'ৰ পৰা অৰ্ডাৰ কৰা এইবিলাক বেছিভাগতো এমাজনৰ পৰা কৰা গৈছিল এইবিলাক কালাৰ পেঞ্চিল এইটো আৰু এইকেইটা সেইদিনাখন নতুনকৈ আনিছোঁ একেলগে কিনি আনিছোঁ মানে ছিংগলকৈ কিনিব পাৰে ছিংগল কিন্তু দাম বেছি হয় দাম বেছি হৈ যায় আৰু এইটো হ'ল এইটো নতুন কিনিছোঁ আচ্ছা নতুন এইটোৰ মানে এটা বক্সত কিমানডাল পেঞ্চিল থাকে এতিয়া 72 পাত আছে 72টা পেঞ্চিল আছে মানে প্ৰত্যেকটো কালাৰ আছে বহুত আছে কালাৰ এনেকৈ ডাঙৰো পায় 150 ডালৰো পায় আচ্ছা এনেকুৱা আৰু এটা আছে বাৰু এইটো কালাৰ পেঞ্চিলে এইটো সেম কালাৰ পেঞ্চিলে কিন্তু ব্ৰেণ্ডটো বেলেগ এইটো বেছিকৈ ইউজ কৰোঁ এইটো বেছি ভাল লাগে আচ্ছা এইবিলাক তুমি ক'ৰ পৰা অৰ্ডাৰ কৰা অনলাইন অৰ্ডাৰ কৰা এমাজনৰ পৰা আনিছিলোঁ মানে চুলি শ্বেপটো এনেকুৱা বনোৱা যায় না একদম মানে চাই লওক ৰেফাৰেঞ্চ আইডিয়াটো এইটো আৰু টেকনিকটো য'ত যেনেকৈ যাক যিমান ডাৰ্ক লাগে শ্বেপটো কেনেকৈ মানে দেখাই দিলাকে আৰু কালাৰ পেঞ্চিলেও দেখাই দিলোঁ যদি কোনোবাক যদি ছবি আঁকি দিব লগা হয় এনেকৈ আঁকি দিওঁ নে নাই আঁকি দিওঁ কোনোবাক লাগিলে আচ্ছা কোনোবাক লাগিলে দাদাক কণ্টেক্ট কৰিলে হ'ল মানে মই ইনষ্টাগ্ৰামৰ লিংকটো দাদাক দি দিম মেছেজ কৰিলে হ'ল ৰিকুৱাৰমেণ্ট যাক যেনেকৈ লাগে আৰু যিমান চাইজ লাগে যি কালাৰ লাগে তো সেইমতে কৈ উঠি যাক যেনেকৈ লাগে আচ্ছা গোটেইখিনি ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি দিম
আৰু দাদাৰ এটা মানে চেনেল এটা আছে, দাদাৰ চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু ইনষ্টাগ্ৰামৰো লিংকটো দি দিম। আমাৰ ৱৰ্কশ্বপ হৈ গৈছে এটা নেক্সট আৰু ৰবিবাৰে দাদাৰ এটা ৱৰ্কশ্বপ হৈছে নেক্সট ৰবিবাৰে দাদা। পাঠশালাতে হ'ব আমাৰ বজালী হায়াৰ ছেকেণ্ডাৰী স্কুলত। তো যিবিলাকে আহিব খোজে এইবিলাকে জইন কৰিব পাৰে, লিংকটো দি দিবা তুমি তলত। যাৰ যাৰ ইণ্টাৰেষ্ট আছে মানে নেক্সট ৰবিবাৰে নেক্সট ৰবিবাৰৰ পৰা 5 দিন ৱৰ্কশ্বপ ষ্টাৰ্ট হ'ব দাদা। যাৰ যাৰ ইণ্টাৰেষ্ট আছে দাদা জইন কৰিব পাৰে, আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, এটা সৰু ভিডিঅ' দিব চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেহেন হ'ল, বিশেষ এটা মোৰ কালাৰৰ প্ৰতি বা ড্ৰয়িঙৰ প্ৰতি বা ছবি আঁকাৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাই। কেনেহেন হ'ল কমেণ্ট কৰি জনাব। চানি আহ, চানি চানি আহ।